নমস্কাৰ সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। ফাৰ্মৰ পৰাই আৰম্ভ কৰিছোঁ ভিডিঅ'টো। ভিতৰত ইমান গৰম, আজি বহুত গৰম পৰিছে। সেইকাৰণে এইফালে বাহিৰত বতাহ মাৰি আছে যিহেতু, সেইটো কাৰণে বাহিৰলৈ আহি ফাৰ্মৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু শুনিছেনে এইফালে ৰিণিকি মাত আহি আছে, সৰু সৰু ল'ৰা ছোৱালীবিলাকে বিহু মাৰি আছে। আমাৰ ঘৰতো মাৰিলে এবাৰ, ভিডিঅ'টো দিলোঁ বিহু বুলি। সকলোৱে চাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আশীৰ্বাদ কৰিব যাতে আগবাঢ়ি যাব পাৰোঁ। ধন্যবাদ। ভিডিঅ'টো শেষলৈকে চাব। এয়া আহিলে বিহু মাৰিবলৈ সৰু সৰু ল'ৰা ছোৱালীবোৰ। তাৰপিছত ইমান ৰ'দত আহিছে, আমি বোলো ফাৰ্মতে সোমাই মাৰি দিয়ক আৰু ফাৰ্মত যিটো ৰ'দ পৰা নাই, সেইকাৰণে ফাৰ্মৰ ভিতৰতে মাৰিলে বিহু। তাৰপিছত এইফালে এতিয়া নতুন বছৰ সোমালে যিহেতু, বহাগ মাহ সোমাইছে, সেইকাৰণে চোৱাই কৰি ল'লোঁ। আৰু এইফালে অকণমান এজনে দিলে সৰু গিফ্ট এটা, ৰাতিপুৱা গৈছিলোঁ, মনটো ভাল লাগি গ'ল, অকণমানেই হওক লাগে। তাৰপিছত সেইদিনা বনাইছিলোঁ যে মিঠাই, আজি আকৌ আৰম্ভ কৰিলোঁ, মানে আকৌ বনাইছোঁ। কি হয় নাজানো, কি মানে আকৌ মানে আগৰ নিচিনাই হ'লে, আকৌ ফাটি গ'ল। চব তেনেকুৱা হোৱা নাই বাৰু এইবাৰ, কিছুমান মানে এইবাৰ বুজি পালোঁ যে জুইত বনালে জুই ফ্লেমটো অকণমান জুইটো কমাই দিব লাগিব, তেতিয়াহে মানে ভাল হ'ব। তথাপিও চেষ্টা কৰাত আপত্তি কি হয়, নহয় জানো। বনাই চালোঁ, আকৌ বনাম, ট্ৰাই কৰিম, এনেকৈ হয়তো এদিন ভাল হ'বগৈ আৰু। ধন্যবাদ।